হাউৰাঘাটত পথৰ জৰাজীৰ্ণ অৱস্থা নিৰ্মাণ কৰিবলৈ চৰকাৰলৈ আহ্বান কাৰ্বি আংলং জিলাৰ হাউৰাঘাট পৌৰসভাৰ অন্তৰ্গত নগৰ অঞ্চলৰ গলিয়ে গলিয়ে অৱস্থিত পথসমূহৰ দুৰৱস্থাই ৰাইজক জীয়াতু ভোগৰ লগতে গাঁও অঞ্চলৰ পথসমূহৰ অৱস্থাও অতিকৈ শোচনীয় হৈ পৰিছে আৰু এজাক বৰষুণতে নগৰ অঞ্চলত কৃত্ৰিম বানপানীৰ সৃষ্টি হয় হাউৰাঘাট বিধানসভা আৰু স্বায়ত্ত পৰিষদৰ সমষ্টিৰ অন্তৰ্গত বালিগাঁৱৰ পৰা দুমুখী জালজুৰি সংযোগী পথ পানকুমাৰ বড়ো গাঁৱৰ পথ নগৰ অঞ্চলৰ ঘগৰা নলা পথ মিলনপুৰৰ পথ আৰু হাউৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সংযোগী পথকে ধৰি পথসমূহৰ দুৰৱস্থাই ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীসকলক জ্বলা কলা খুৱাইছে এই অতিকৈ শোচনীয় হৈ পৰা পথসমূহ অচিৰে নিৰ্মাণ অথবা মেৰামতি কৰিবলৈ বিজেপি চৰকাৰ তথা স্থানীয় বিধায়ক দৰ সিং ৰংহাং আৰু পৰিষদীয় জনপ্ৰতিনিধি অজিত কুমাৰ দেক ৰাইজে কাটৰ আহ্বান জনাইছে নিউজ এক্স ৰিপৰ্ট পাব্লিক নিউজ 24/7 কাৰ্বি আংলং মানুহ অহা যোৱা দিগদাৰ হৈ আছে বিজেপি চৰকাৰে বনাই আছেতো বহুত বনাই থাকিলেতো এনেকুৱা নাথাকিলে হয় হয় নেকি অঁ ৰাস্তাটো ভালেই বনাইছে বনোৱা নাই জানো বহুত বনাইছে বনোৱা হ'লেতো বেয়া নহ'লে হয় এতিয়া কি ক'ব আপুনি কি ক'ব কোনে বনাব লাগে এইটো ৰাস্তা বিজেপি চৰকাৰে বনাব লাগিছিলে বনাব লাগে ন আমাৰ বেয়া বনোৱা নাই নেকি বিজেপি চৰকাৰে ভাল কাম কৰিছে বিজেপি বা কংগ্ৰেছ বুলি মই ক'ব নাযাওঁ কিন্তু ৰাস্তাটো আমাক মানে বনাই দিব লাগে আৰু কাৰণ ইয়াত মানুহৰ বহুত কষ্ট হৈছে ইয়াত এতিয়া কাক ক'ব বনাবলৈ আপুনি এতিয়া আমিতো আৰু বৰ্তমান চৰকাৰকে ক'ব লাগিব কাৰণ হাউৰাঘাট অঞ্চলৰ ভিতৰত হয়তো এইটো ৰাস্তাই বেয়া এইটো ৰাস্তাই বেয়া ন আৰু বাকীবিলাক ভাল নেকি বাকীবিলাকতো প্ৰায় যথেষ্ট ভাল বুলি ক'ব পাৰোঁ কিন্তু এই ৰাস্তাটো যে এইটো ক'ত লাগিছে বাৰু এইটো এইফালে ঘগৰ নালা তিলেডাঙৰা আৰু এখন যে নতুন স্কুল খুলি আছে যে এইফালে লেণ্টেল স্কুল এখন মানে এইখিনি গোটেইখিনিয়ে বেয়া মানে আমি খুব কষ্ট পাওঁ মানে অহা যোৱা গাড়ী মটৰ আনিব নোৱাৰে ন নাই নোৱাৰে এতিয়া বাৰিষা কালটো এনেকেই আৰু দেখিছে নহয় আপোনালোকে চৰকাৰক আপোনালোকে জনাইছে নাই এইবিলাকত চৰকাৰকতো বহুতবাৰ জনোৱা হৈছে আমাৰ ইয়াতো এজন প্ৰতিনিধি আছে তেখেতেওতো জানেই ওচৰতে আমাৰ MLA আছে তেখেতেও জানেই গতিকে তেওঁলোকক আমি মানে বহুতবাৰ কোৱাও হৈছে কিন্তু তেওঁলোকে এতিয়ালৈকে কাণ সাৰ কৰা নাই গতিকে তথাপিও আকৌ এবাৰ অনুৰোধ কৰি জনাইছোঁ আপোনাৰ মিডিয়াৰ যোগেদি যে তেওঁলোকে যাতে ৰাস্তাটো সোনকালে কৰি দিয়ে আমি সকলো ৰাইজৰ হৈ পেলাই আমি অনুৰোধ জনাইছোঁ আৰু আশা কৰিছোঁ হয়তো কৰি দিবও তেওঁলোকে কৰি দিব ন হয় ঠিক আছে হ'ব